মহোৎসৱৰ বৃন্দাবন আপোনালোকক মই দেখুৱাই আছোঁ। নতুনপাম সাৰ্বজনীন ৰাস মহোৎসৱৰ বৃন্দাবন আমাৰ এই গাঁৱৰ গাঁৱৰ সদস্যসকল ইয়াত কিদৰে কামত আছে বৃন্দাবন আৰু এই সদস্যসকলে সকলোৱে ভাগে ভাগে কামবিলাক কৰিছে। গাঁৱৰ সদস্য আজি ব্যস্ত হৈ পৰিছে। সঁচাকৈ এটা ভাল লগা দৃশ্য। নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকলে যদি এইদৰে সাংস্কৃতিক অনুষ্ঠানৰ পৰা জাগৃত কৰিব বিচাৰে, ধৰি ৰাখিব বিচাৰে, সেইটো সঁচাকৈ এইটো সময়ৰ কাৰণে খুব আশাজনক কথা, উৎসাহৰ কাৰণ। সেইটো কাৰণে আমি বহুত সুখী হৈছোঁ, ভাল লাগিছে। এই ৰাসখন দুদিন দেৰিকৈ ইয়াত অনুষ্ঠিত কৰা হৈছে। যিহেতু ওচৰে পাজৰে ৰাস আজি ইয়াত ৰাস উদযাপন হ'ব আৰু এই ৰাস উদযাপন চাৰিওফালৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাব গৈছে। এতিয়া চকীবিলাক আনি এনেকৈ থৈ দিয়া হৈছে। অলপ পিছতে এই চকীবিলাক সজোৱা হ'ব। এয়া লাইটমেন কামবিলাক কৰি আছে। সকলো ব্যস্ত হৈ পৰিছে। ভাল লাগিছে। এয়া লাইট এয়া ফুলেন হাজৰিকা এগৰাকী সাংস্কৃতিক কৰ্মী। শুভেচ্ছা বাৰ্তা দিয়ক। হয়, আজি 64 সংখ্যক আমাৰ নতুনপাম ৰাস মহোৎসৱলৈ আমি আমাৰ বৃহত্তৰ চিৰাজনীবাসী, নপামবাসী, কুমাৰচুবুৰীবাসী, নগাঁওবাসী আটাইখিনি ৰাইজৰ অসমবাসীকে আমি আমন্ত্ৰণ জনাইছোঁ। প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি আয়োজন কৰিছোঁ এই ৰাস মহোৎসৱ। এই ৰাসত আমাৰ মহিলাৰ ৰাস, মহিলাই ৰাধা হ'ব, মহিলাই কৃষ্ণ হ'ব, নৃত্য প্ৰধান, মূলতঃ নৃত্য প্ৰধান, গীত প্ৰধান। গতিকে এই আয়োজন আজি প্ৰথম, অহাকালি দ্বিতীয়। হয় হয়, অহাকালি দ্বিতীয় বিকাশ, অহাকালি দ্বিতীয়। ভাল লাগিছে জানি, খুব ভাল লাগিলে। ধন্যবাদ। আমিও সফলতা কামনা কৰিলোঁ। এয়া ইয়াৰ পিছত আমাৰ মাইকৰ কামবিলাক কৰি আছে সুন্দৰকৈ। সকলো সাজ সজ্জা ইতিমধ্যে ৰেডি হৈ উঠিছে। বৃন্দাবনৰ কাম কিছু বাকী আছে যদিও লাহে লাহে এই কামবিলাকো সময় যোৱাৰ লগে লগে সমাপন হ'বগৈ বুলি আমি আশা কৰিছোঁ। এয়া গাঁৱৰ ল'ৰা ছোৱালীসকলে, গাঁৱৰ ল'ৰা ছোৱালী, উৎসাহী যুৱক যুৱতীসকলে তেওঁলোকৰ নিজৰ নিজৰ কামত ব্যস্ত হৈ গৈছে। সঁচাকৈ এইটো এটা সুন্দৰ আশাৰ বতৰা। এয়া লগতে দুইগৰাকী গাঁৱৰ উৎসাহী মূল নতুনপাম ৰাস মন্দিৰৰ ৰাস মণ্ডপত, মন্দিৰৰ গৃহত এয়া কেইজনমান ভকত বহি আছে আৰু তেওঁলোকে এতিয়া অলপ পিছতেই নাম প্ৰসংগৰ আঁত ধৰিব আৰু নাম প্ৰসংগৰ কাৰণে তেওঁলোক এতিয়া সাজু হৈ আছে। আৰু অলপ পিছতেই নতুনপাম সাৰ্বজনীন ৰাস মহোৎসৱৰ 64 সংখ্যক ৰাসৰ আৰম্ভণি হ'ব আৰু এই আৰম্ভণিৰ বাবে আমি সকলোৱে আচলতে উৎসাহী হৈ আছোঁ। আমি খুবেই আশা কৰিছোঁ আমাৰ এই নতুনপাম ৰাসৰ আজি আমি সফলতা কামনা কৰিছোঁ অন্তৰেৰে। আমাৰ ভাল লাগিছে। এয়া সকলো ব্যস্ত হৈ পৰিছে। নতুনপাম ৰাস চাৰিওফালৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এয়া ঝাৰু মাৰি আছে, চাফাই কাম চলি আছে ইয়াতে। চাফাই কৰ্মী বিভিন্ন ধৰণে ব্যস্ত হৈ পৰিছে। ইতিমধ্যে অট'খন আহি গৈছে। আমাৰ বৃন্দাবনৰ কিছু কাম বাকী আছিলে, কিছু বস্তু আনিবলৈ বাকী আছিলে আৰু এই বস্তুবিলাকো ইতিমধ্যে আহিছে আৰু এইবিলাক এটা এটাকৈ সজোৱা হ'ব। এইবিলাক বৃন্দাবনৰ মাজত সজোৱা হ'ব। তাৰ কাৰণে অট'ত লৈ অহা হৈছে বস্তুবিলাক। এয়া ডেক'ৰেশ্যনৰ কাৰণে আমি সাজু হৈছোঁ এতিয়া। এইবোৰ ঢেকীয়াজুলিৰ পৰা অনা হৈছে। সেইকাৰণে যোৱা নাই। যদি সিহঁতে আৰু 1000 মান টকা দিয়ে
এয়া বাহিৰৰ পৰা মই ভিতৰৰ দৃশ্যটো দেখুৱাবলৈ যত্ন কৰিছোঁ আপোনালোকক। চাই বোধহয় আপোনালোকে ভালেই পাইছে, আমাৰো খুবেই ভাল লাগিছে। আৰু আমাৰ ওচৰে পাজৰে যদি আপোনালোক কোনোবা আছে, আমি আপোনালোকক ৰাস চাবৰ কাৰণে নিমন্ত্ৰণ কৰিছোঁ। আহক আপোনালোকে চাওক আমাৰ নাচ, আমাৰ ৰাসৰ নৃত্য ভংগীমা। ইয়াত নৃত্য ভংগীমা হ'ব, নাচ গানৰ ৰাস, মহিলাৰ ৰাস। ইয়াত মহিলাসকলে ৰাস উদযাপন কৰিব। সুন্দৰ, আমি সকলোৱে আজি ৰাসৰ সফলতা কামনা কৰিলোঁ। লগতে যিসকল শ্ৰোতা দৰ্শকে এতিয়ালৈ আমাৰ এই SK মিউজিক হাউচ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে তেওঁলোকক মই ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবৰ কাৰণে অনুৰোধ কৰিলোঁ। আজিলৈ আপোনালোক ধন্যবাদ সহকাৰে ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।